আজি যেহেতু ত্ৰিবেণী প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়ৰ আজি আমাৰ যেটো শিক্ষাগুৰু সূৰ্যকুমাৰ স্বৰ্গীয়াৰী আৰু তেখেতৰ সহধৰ্মিনী চেনেহী লালুং স্বৰ্গীয়াৰী দুইজন শিক্ষাগুৰু আমাৰ শিক্ষাগুৰুৰে বিদায় সভা এই বিদায় সভাত মই প্ৰাক্তন ছাত্ৰ হিচাপে ইয়াত উপস্থিত থাকি পেলাই আনন্দিত লাভ কৰিছোঁ লগতে দুখো লাগিছে আজিৰ তাৰিখত কাৰণ শিক্ষক হ'ল ৰাষ্ট্ৰৰ মান আৰু লগতে মানৱ সম্পদ গঢ়াৰ খনিকৰ কিন্তু এই খনিকৰ শিক্ষকসকলক মমবাতিৰ লগত তুলনা কৰা হয় কাৰণ মমবাতিটো নিজে জ্বলি যেনেকৈ পোহৰ বিলায় ঠিক তেনেদৰে এই ত্ৰিবেণী প্ৰাথমিক বিদ্যালয়ত সুদীৰ্ঘ ৪৫ বছৰ মাননীয় আমাৰ শিক্ষাগুৰু পৰম শ্ৰদ্ধাৰ শ্ৰীযুত সূৰ্যকুমাৰ স্বৰ্গীয়াৰী ডাঙৰীয়া আৰু তেখেতৰ সহধৰ্মিনী চেনেহী লালুং বাইদেৱে দুয়োগৰাকী সৰ্বোচ্চ ত্যাগ কৰি পেলাই এই ৪৫ বছৰ ধৰি পেলাই ইয়াত শিক্ষকতা কৰি পেলাই এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট শিক্ষা গ্ৰহণ কৰাত যথেষ্ট অৰিহণা যোগাইছে আৰু তেখেতৰ ৪৫ বছৰ পিছত তেখেতৰ যিহেতু চাকৰি নহ'লেও তেখেতে যিটো পঢ়ুৱা ছাত্ৰ আজি সুদূৰ আমেৰিকা নিচিনা জেগাত এজন আৰক্ষী বিষয়া উচ্চপদস্থ আৰক্ষী বিষয়া আছে কৰ্মৰত আৰু বহুতো ছাত্ৰ ছাত্ৰী শিক্ষকতা কৰিছে চাকৰি পালে শিক্ষকতা আৰু সেনাবাহিনী পুলিচ অন্যান্য বিভাগত বহুতে চাকৰি পালে বহুতো সমাজকৰ্মী এই বিদ্যালয়ৰ পৰা ওলালে ময়ো এজন এই বিদ্যালয়ৰে এজন প্ৰাক্তন ছাত্ৰ ময়ো ইয়াতে অধ্যয়নৰত কিন্তু বিদ্যালয়খন আজি চৰকাৰীকৰণ নোহোৱাত আমি প্ৰাক্তন ছাত্ৰসকলে খুব আজি দুখ প্ৰকাশ কৰিছোঁ আৰু কি কাৰণে নহ'ল সেইটো আমি বিবেচনা কৰিব যোৱা নাই কিন্তু আজিৰ তাৰিখত মই এটা আহ্বান জনাইছোঁ চৰকাৰৰ প্ৰতি যিসকলে তাৰমানে সুদীৰ্ঘ বছৰ ধৰি ইমান বছৰ ধৰি এই বিদ্যালয়ৰ লগত মানৱ সম্পদ গঢ়াত যিটো সহযোগ দি আছে তেওঁলোকৰ যিটো অবৈতনিকভাৱে তেওঁলোকে আজি অৱসৰ গ্ৰহণ কৰিব লগা হ'ল তেখেতলোকৰ প্ৰতি যাতে চৰকাৰে এটা কিবা হৃদয় এটা শুভ চিন্তা কৰে এটা যেনেকৈ বহুজনক তাৰমানে অৰুণোদয় আঁচনি বা বিভিন্ন আঁচনিৰ দৰে যে চৰকাৰে জনসাধাৰণক যেনে কিবা কৰিছে সহায় সহযোগিতা কৰিছে ঠিক তেনেদৰে এই শিক্ষকসকলকো দীঘলীয়া সময় শিক্ষক কৰি পেলাই অৱসৰ বিনা বেতনে শিক্ষক অৱসৰ গ্ৰহণ কৰা এই শিক্ষকসকলৰ প্ৰতিও এটা আঁচনি প্ৰস্তুত কৰি তেওঁলোকৰ ভৱিষ্যত জীৱন যাতে এটা চলিব পৰা অৱস্থা কৰি দিয়ে তাৰ কাৰণে মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ আৰু আমি ভাবোঁ যে ভৱিষ্যতে যেন এইটো নহওক আৰু তেওঁলোকৰ প্ৰতি এটা ভাল এটা দৃষ্টিৰে চাওক চবে তাকে কামনা কৰিছোঁ আমি আজি ৩ নং মূৰ্কং চেলেক ত্ৰিবেণী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ 1979 চনৰ পৰা বিদ্যালয়খন প্ৰতিষ্ঠিত কৰি সুদীৰ্ঘ আজিলৈকে ছাত্ৰ ছাত্ৰীক পাঠদান বিনা পৰিশ্ৰমে বেতনে ছাত্ৰ ছাত্ৰীক পাঠদান দি আহিছিলোঁ বহুতো বাধা বিঘিনিৰ মাজেৰে আমাৰ অৱসৰ সময় হোৱাত আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আমাক অৱসৰ দিছে বিদায় সম্ভাষণ জনাইছে গতিকে আমি খুব আনন্দিত মাত্ৰ আমি পৰিশ্ৰমী নাপালোঁ তাৰ প্ৰতিও আমাৰ কোনো আক্ষেপ নাই কিন্তু ছাত্ৰ ছাত্ৰীসকলে যে জ্ঞানৰ পোহৰ পালে এইখিনি কথা ভাবিয়ে আমি খুব আনন্দিত হৈছোঁ গতিকে চৰকাৰে অসমত যিবিলাক এনেধৰণে 40-45 বছৰ খাটি থকা শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতলোকৰ জীৱনলৈ উন্নতি অহাকৈ সেই বিদ্যালয়বিলাক প্ৰাদেশিকৰণ কৰি ছাত্ৰ ছাত্ৰী শিক্ষকদ্বয়ৰ গৃহৰ ছাত্ৰ ছাত্ৰীসকলক সকাহ দিবৰ বাবে মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনালোঁ যাতে তেওঁলোকৰ কোনো নকৰাকৈ তেওঁলোকক পদবিলাক প্ৰাদেশিকৰণ কৰি চৰকাৰী মঞ্জুৰি কৰি দিয়ে আজি ৩ নং মূৰ্কং চেলেক ত্ৰিবেণী প্ৰাথমিক বিদ্যালয়ত ৪৫ বছৰে শিক্ষকতা কৰি বিনা বেতনে অৱসৰ গ্ৰহণ কৰা সূৰ্য স্বৰ্গীয়াৰী আৰু সহধৰ্মিনী চেনেহী লালুঙক আজিৰ এই মূৰ্কং চেলেকবাসী ৰাইজে যি গভীৰ বেদনাৰে বিদায় দিলে
তাৰ প্ৰতি আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু ময়ো তেনেধৰণেৰে এজন শিক্ষক 21 চনত ময়ো অৱসৰ গ্ৰহণ কৰিছোঁ। আমি অশেষ চেষ্টা কৰাৰ পাছতো অসম চৰকাৰে কোনো ধৰণে আমাৰ এই শিক্ষকসকলৰ প্ৰতি তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা নল'লে। সদৌ আমাৰ জিলাৰ পৰাই মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান কৰিব বিচাৰোঁ, অন্ততঃ এককালীন সাহাৰ্য হিচাপে এই অৱসৰপ্ৰাপ্ত শিক্ষকসকলক দি তেখেতসকলৰ জীৱনৰ ভৱিষ্যত শেষৰ জীৱনৰ ভৱিষ্যতৰ কাৰণে সকাহ এটা দিব বুলি আশা কৰিছোঁ, যাতে যেন আমাৰ অকল ত্ৰিবেণী স্কুলে নহয় বা বালিজান LP স্কুলে নহয়, অসমত বহুতো এনেধৰণৰ শিক্ষক আছে। সেই শিক্ষকসকলৰ প্ৰতি উপযুক্ত এটা এককালীন সাহাৰ্য দিয়াৰ ব্যৱস্থা চৰকাৰক কৰিবলৈ মই এই চৰকাৰক আহ্বান জনাইছোঁ। ধন্যবাদ।